আহু খেতি আহুকাল মুগা খেতি কপাল ভাল। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ সমন্বয় ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আৰু মই বৰ্তমান উপস্থিত আছোঁ আমাৰ ঘৰৰ চুমনি বাৰীত। আৰু ইয়াৰ আগতে মই আপোনালোকক মুগা পলু কেনেধৰণে আৰম্ভ কৰিছিলোঁ, বাৰীত কেনেকৈ ধৰণে পলুখিনি লগোৱা হৈছিল, ইয়াৰ বিষয়ে এটা ভিডিঅ' ইতিমধ্যে বনাই থৈছোঁ। যদি আপোনালোকে ভিডিঅ'টো চোৱা নাই তেনেহ'লে ভিডিঅ'টো চাই ল'ব। আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আগলৈকে এনেধৰণৰ উৎসাহমূলক ভিডিঅ' আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এতিয়া মুগা খেতিৰ বিষয়ে আপোনালোকক অলপ জনাবলৈ চেষ্টা কৰিম। আৰু মুগা আমাৰ বৰ্তমান চাই লওক, এয়া মুগাখিনি আমাৰ ইমান ডাঙৰ হৈছে। আৰু এই মুগাবিলাক ওপৰৰ পৰা এতিয়া নামি আহিছে পাত খাই। আৰু ইহঁতক মানে সলাব লাগে চালনীত। সেই চালনীবিলাকো মই আপোনালোকক দেখুৱাই দিম কোনখিনি চালনী। আৰু এই যে পটুৱাটো দেখিছে, এই পটুৱাটো দিয়াৰ কাৰণটো হৈছে, এতিয়া চাওক মুগাখিনি ওপৰৰ পৰা নামি আহিছে, এইখিনিতে ৰৈ গৈছে কিন্তু তললৈ গুচি যোৱা নাই। সেইবাবে এই পটুৱাটো দিয়া হয় মুগাবিলাক হেৰাই নাযাবৰ কাৰণে। মুগা প্ৰথম আৰম্ভণি অৱস্থাটো দেখাইছিলোঁ, চকৰিৰ পৰা কণী কেনেকৈ হয়, পলু দেখাইছিলোঁ কেনেকৈ হয়, তো কেনেকৈ এৰি দিয়ে গছত সেইখিনি দেখাইছিলোঁ। এতিয়া বৰ্তমান পলুবিলাক প্ৰায় মই এমাহৰ পিছত এটা ভিডিঅ' আকৌ বনাইছোঁ। মানে মুগা খেতিটোত প্ৰায় 45 দিনমান সময় লাগে। আৰু যিসকলে জানে গম পায় মুগা খেতিটোৰ বিষয়ে, আৰু যিসকলে নাজানে তেওঁলোকৰ বাবে ভিডিঅ'টো মই তৈয়াৰ কৰিছোঁ। আৰু কথাটো এইটো হ'ল যে মুগা খেতিত কষ্ট কিমান। মুগা খেতিত তেনেকুৱা একো কষ্ট নাই, কষ্ট এটাই আছে, বাৰীখন ৰখীয়া হ'ব লাগে। মানে মুগা পলু যেতিয়া গছত এৰি দিয়া হয় তেতিয়া পলু ৰখীয়া হ'ব লাগে। কি কাৰণে যে চৰাই চিৰিকটিয়ে যাতে মুগাখিনি লৈ নাখায়, অনিষ্ট নকৰে, সেইবাবে ৰখীয়া হ'ব লাগে। আৰু তেনেকুৱা হাৰ্ডৱৰ্ক এই খেতিটোত নাই। এইটো বহুত লাভজনক খেতি হ'ব পাৰে যদি আপোনালোকে কৰে। আৰু বৰ্তমান 1 কেজি মুগা সূতাৰ দাম 2500 বা 30,000 টকা, আপোনালোকে নিশ্চয় গম পায়। আৰু আজি এমাহৰ ভিতৰত মুগাটো আমাৰ এইটো অৱস্থা পাইছে। চাওক এইটো মুগাটো, এইটো মুগা পকিবৰ কাৰণে ৰেডি হৈ আছে। মানে আৰু এদিনত হয়তো ই পকি যাব। আৰু কিছুমান এইটোহেন মুগা, এইটো মুগা দেখিছেনে? এই মুগাটো এতিয়া এইটোৰ কাৰণে এনেকৈ জোমা বুলি কয়, জোমা মুগা। ই এনেধৰণে এতিয়া থাকিব গোটেই দিনটো। গধূলি সময়ত ই পকি যাব, মানে পকা হ'ব। মানে কি, পকিলে মানে তেতিয়া লেটালৈ ৰূপান্তৰিত হ'ব বাঁহ বান্ধি কিনে। সেইটো কাৰণে এতিয়া জোমাই আছে। তাৰপিছত ই ৰাতি মানে বগাব। এতিয়া দিনটো এনেকৈয়ে থাকিব জমা হয়। বন্ধুসকল, এটা কথা কৈ দিওঁ যে এই মুগাখিনি যে দেখিছে, যিখিনি জোমা মুগা, সিহঁতি যেতিয়া জোমায় মানে সিহঁতৰ দেহত থকা যিমানবিলাক খাদ্য, মানে পানী হওক, খাদ্য হওক, গোটেইখিনি বাহিৰ কৰি দিয়ে। আৰু গোটেই দিনটো সি সেই জোমা অৱস্থাত থাকি মেলি, সেই জোমা অৱস্থাতে সি মানে গোটেই দেহৰ সমস্ত বিজলুৱা পদাৰ্থ আৰু খাদ্য যিখিনি থাকে গোটেইখিনি খালী কৰি কিনে মুগাটো একেবাৰে পাতল হৈ যায়। আৰু পাতল হৈ পিনি সন্ধিয়ালৈ মানে সি পকে। আৰু সেই পকি মেলি মুগাটো কি কয় মানে সি সূতা কাটি বাঁহ বনাই সি তাৰপিছত লেটালৈ পৰিৱৰ্তিত মুগা। প্ৰথম ভিডিঅ'টো মই আপোনালোকক যেতিয়া দেখাইছিলোঁ তেতিয়া পলুবোৰ দেখাই নাপাইছিল। এতিয়া এই ওপৰলৈকে পলু বগাইছে, দেখিছেনে বন্ধুসকল? এইবিলাক দেখিছেনে? খুব সুন্দৰ হৈছে। আপোনালোকে বহু হাজাৰ টকা ইনকাম কৰিব পাৰিব। আৰু আত্মনিৰ্ভৰশীলতাৰ এটা পথ হ'ব পাৰে মুগা খেতিটো। এইটো এটা ডাঙৰ ব্যৱসায় হ'ব পাৰে। কাৰণ 1 কেজি মুগা সূতাৰ দাম বৰ্তমান সময়ত 25-30 পৰা 35,000 টকালৈকে, আপোনালোকে নিশ্চয় গম পায়। আৰু এয়া হৈছে অসমৰ স্বাভিমান মুগা, যি মুগা খেতি স্বাভিমান বুলিয়ে ক'ব লাগিব। সময়ত মুগাটো পাবলৈ নাই। আৰু চাওক বৰ্তমান আমাৰ মুগাৰ এই অৱস্থা হৈছে। আৰু যোৱাকালিৰ পৰা যিহেতু পকিবলৈ আৰম্ভ হৈছে, আৰু এসপ্তাহৰ ভিতৰত আমাৰ মুগা পকি শেষ হৈ যাব। যদি আপোনালোকক দৰকাৰ হয় আমাৰ লগত যোগাযোগ কৰিব মুগা খেতি কৰিবৰ বাবে, তেতিয়া পাই যাব। এইবিলাক চালনী বুলি কয়। এই সৰু হৈ থাকোঁতে এইখন চালনী ধৰে। আৰু যেতিয়া মুগাবিলাক ডাঙৰ হৈ যায় এইবিলাক চালনী ইউজ কৰা হয়, ডাঙৰকেইখন। আৰু এই চালনীকেইখনত মানে মুগাবিলাক যিহেতু হাতত লৈ যাব নোৱাৰে, এইবিলাকত মানে গছৰ পৰা ধৰি এইবিলাকত দি গোটেই মুগাখিনি নি পিনি আকৌ গছত ওলোমাই দিয়া হয়। দেখিব পাৰে আপোনালোকে, চাব ভিতৰত এইবিলাক খুঁটি এনেকৈ বাঁহৰ হাল মাৰি দিয়ে গছজোপাত। তাৰপিছত ইয়াত চালনীখন লগাই দিয়ে। যিহেতু ৰাতিলৈ মানে সন্ধিয়ালৈ পকে, তো এতিয়া আহি গ'লোঁ বাৰীলৈ আকৌ পকা মুগা আপোনালোকক দেখুৱাবলৈ বুলি। আমাৰ পকা ইতিমধ্যে নামা আৰম্ভ হৈছে। এইটো পকা মুগা। আৰু পকা মুগাটো কেনেকৈ বিচাৰি উলিয়াব, ইয়াত এটা পকা মুগাটো এনেকৈ কাণত এবাৰ এনেকৈ বজাই চাব, আৰু ইউনে খোৱাই মানে মাত এটা দিয়ে, তাতে গম পাব যে এইটো পকা মুগা। আৰু কেঁচাটো
এনেকৈ খ খ খ খ মাত দিলে শুনি চাব আপোনালোকে। কিন্তু মাত চাওক, এইটো পকা মুগা আৰু এইকেইটা গোটেইকেইটা পকা মুগা হৈ নামিছে। এতিয়া কেঁচা মুগাটো চাওক, মানে কেঁচা মুগাটো কেনেকৈ গম পাব এইটো কেঁচা মুগা। এইটো চাব দেই, এইটো মাত নাই চাওক, পকা মুগাটো মাত। পকা মুগা আজি নামিছে। এতিয়া সেইখিনি নি মেলি জালিত দিবগৈ লাগিব আকৌ ঘৰত নি বাঁহ ল'বলৈ। জালিকেইটা দেখুৱামগৈ বাৰু ঘৰত গৈ। মুগা বাৰী বা ধৰি আনি এইখিনি হিচাপ কৰা হৈ গ'ল। আৰু জালিটো জালিটো দেখাম বুলি কৈছোঁ যে, এইটো যোৱাকালি দিয়া হৈ গৈছে মুগা। যোৱাকালি 100 মুগা ইয়াত দিছিলে জালিটো, জেগা আছে কাৰণে ইয়াতে আজি 300 350 মুগা আজি আকৌ ইয়াতে দি দিয়া হ'ব। আৰু এই জালিটো দেখিছে যে, এই জালিটো আদা গছৰ পাতে দি বনোৱা হৈছে, এইটোকে জালি বুলি কয়। আজিৰ ভিডিঅ'টো বন্ধুসকল ইমানতে সমাপ্ত কৰি দিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি আগবঢ়াই দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।